ভাই প্ৰথমে তুমি এইটো চাই লোৱা নেক্সট এইটো তাৰপিছত এইটো সেম এনেকুৱাকৈ তুমিও এটা ক্লিকত তোমাৰ ভিডিঅ' বা ৰিলছটোৰ বেকগ্ৰাউণ্ডটো চেঞ্জ কৰি ইনষ্টাগ্ৰাম ফেচবুক আৰু ইউটিউবত আপলোড কৰিব পাৰিবা ভাই ইয়াৰ কাৰণে মাত্ৰ তুমি তিনিটা এপছ তোমাৰ ফোনটোত ইনষ্টল কৰিব লাগিব এপছ কেইটা তুমি ক'ৰ পৰা ডাউনলোড কৰিবা কেনেকৈ ইউজ কৰিবা ষ্টেপ বাই ষ্টেপ মই কৈ আছো তাৰ আগত যদি তুমি চেনেলটো নতুন হয় তেন্তে সাবস্ক্ৰাইব কৰি ল'বা আৰু যদি তুমি ফেচবুকত চাইছা তেন্তে ফলোটো কৰি দিবা নাম্বাৰ 1 এপটো হ'ল CapCut যাৰ দ্বাৰা তোমাৰ ভিডিঅ' বা ৰিলছটোৰ বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিবা নাম্বাৰ 2 এপটো হ'ল VPN যাক কানেক্ট কৰি তুমি CapCutটো ইউজ কৰিবা নাম্বাৰ 3 এপটো হ'ল Pinterest যাৰ পৰা তুমি এনেকুৱা ধৰণৰ প্ৰফেচনেল বেকগ্ৰাউণ্ড ডাউনলোড কৰিবা ভাই এতিয়া নাম্বাৰ 1 পইণ্টটো হ'ল তুমি CapCut এপটো ক'ৰ পৰা ডাউনলোড কৰিবা CapCut এপটো ডাউনলোড কৰিবৰ কাৰণে তুমি মোৰ টেলিগ্ৰাম চেনেলত যাব লাগিব ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম চেনেলটোৰ লিংকটো দি দিছো তাত ক্লিক কৰি তুমি ডাইৰেক্ট টেলিগ্ৰামলৈকে গুচি যাবা মোৰ টেলিগ্ৰাম চেনেলত তোমালোকক যিটো CapCut দিছো সেই CapCutটো মই এতিয়াও পাৰ্সোনালি ইউজ কৰি আছো আৰু এনেকুৱাকৈ CapCut এপটো ডাউনলোড কৰি ল'বা নাম্বাৰ 2 পইণ্টটো হ'ল তুমি VPNটো কেনেকৈ ক'ৰ পৰা ডাউনলোড কৰিবা VPNটো ডাউনলোড কৰিবৰ কাৰণে তুমি প্লে ষ্টৰত আহি যাবা তাৰ পিছত সাৰ্চ কৰিবা Proton VPN এইটো চোৱা এইটো Proton VPN এপ এইটো ইনষ্টল কৰি ল'বা নাম্বাৰ 3 পইণ্টটো হ'ল Pinterest এপটো ইনষ্টল কৰিবৰ কাৰণে তুমি প্লে ষ্টৰত আহি সাৰ্চ কৰিবা Pinterest এইটো এপ চাই লোৱা এইটো এপ ইনষ্টল কৰি ল'বা এতিয়া ভাই তোমাৰ আধা কাম হৈ গৈছে কাৰণ তিনিওটা এপ তোমাৰ ফোনটোত ইনষ্টল হৈ গৈছে এতিয়া প্ৰথমে তুমি Proton VPN এপটো ওপেন কৰি ল'বা তাৰ পিছত ইয়াত ক্লিক কৰি কানেক্ট কৰি ল'বা তাৰ পিছত তুমি Pinterest এপটো ওপেন কৰি ল'বা আৰু সাৰ্চ বাৰত সাৰ্চ কৰিবা প্ৰফেচনেল বেকগ্ৰাউণ্ড ইয়াৰে যিটো বেকগ্ৰাউণ্ড তোমাৰ ভিডিঅ' বা ৰিলছটোৰ কাৰণে পাৰফেক্ট হয় ইয়াত ক্লিক কৰি ডাউনলোড কৰি ল'বা ভাই ইয়াৰে এটা নহয় দুটা নহয় তিনিটা নহয় 4-5টা ডাউনলোড কৰি ল'বা তাৰ পিছত তোমাৰ মেইন কামটো হ'ল CapCut এপটো ওপেন কৰি ল'বা নেক্সট তুমি নিউ ভিডিঅ'ত ক্লিক কৰিবা আৰু তোমাৰ ভিডিঅ'টো সিলেক্ট কৰি HD ত টিক কৰি দিবা তাৰ পিছত তুমি ইয়াত ক্লিক কৰি Pinterest এপটোৰ পৰা ডাউনলোড কৰা বেকগ্ৰাউণ্ডটো এড কৰি ল'বা নেক্সট তুমি ইয়াত আহি এস্পেক্ট ৰেটিঅ'ত ক্লিক কৰি 9:16টো সিলেক্ট কৰি ল'বা তাৰ পিছত তুমি বেকগ্ৰাউণ্ড ইমেজটোত ক্লিক কৰি এনেকুৱাকৈ সাইড স্ক্ৰল কৰি ওভাৰলেত ক্লিক কৰি দিবা ভাই তুমি ভিডিঅ'টো ভালদৰে চাই থাকিবা তেতিয়াহে বুজি পাবা ক্লিক কৰি দিয়াৰ লগে লগে বেকগ্ৰাউণ্ড ইমেজটো তোমাৰ ভিডিঅ'টোৰ তলত আহি যাব নেক্সট তোমাৰ ভিডিঅ'টোত ক্লিক কৰি এনেকুৱাকৈ সাইড স্ক্ৰল কৰি ৰিমুভ ভিজিট ক্লিক কৰি দিবা তাৰ পিছত ইয়াত ক্লিক কৰি কিছু সময় অপেক্ষা কৰিবা এতিয়া এয়া চোৱা তোমাৰ ভিডিঅ' বা ৰিলছটোৰ বেকগ্ৰাউণ্ডটো এনেকুৱাকৈ চেঞ্জ হৈ যাব ভাই বেকগ্ৰাউণ্ডটো চেঞ্জ হৈ গ'ল কিন্তু তোমাৰ ভিডিঅ'টোৰ লগত মেটচ হোৱা নাই তোমাৰ ভিডিঅ'টোৰ লগত বেকগ্ৰাউণ্ডটো কেনেকৈ মেটচ কৰিবা কৈ আছো তাৰ কাৰণে তুমি বেকগ্ৰাউণ্ড ইমেজটোত ক্লিক কৰি এডজাষ্টত আহি যাবা তাৰ পিছত ইয়াৰে ব্ৰাইটনেছটো ৰাখিবা -2 কন্ট্ৰাষ্টটো ৰাখিবা +3 সেচুৰেশনটো ৰাখিবা +5 ব্ৰিলিয়েন্সটো ৰাখিবা +5 শাৰ্পেনটো ৰাখিবা +17 ক্লিয়াৰিটিটো ৰাখিবা +4 তাৰ পিছত তুমি টাৰ্মটো ৰাখিবা +10 তাৰ পিছত তুমি ভিগনেটটো ৰাখিবা +30 আৰু শেষত গ্ৰেইনটো ৰাখিবা +5 তাৰ পিছত তুমি ৰাইট চিনডালত ক্লিক কৰি দিবা তোমাৰ কাম হৈ যাব বাস ভাই তুমি ইমানখিনি কৰাৰ পিছত তোমাৰ ভিডিঅ'টোৰ লগত বেকগ্ৰাউণ্ডটো মেটচ হৈ যাব তাৰ পিছত তুমি ভিডিঅ'টো এবাৰ চেক কৰি ল'বা নেক্সট তোমাৰ ভিডিঅ'টো যদি ধুনীয়াকৈ স্মুথ হৈ যায় তেন্তে এক্সপোৰ্ট কৰিবৰ কাৰণে ইয়াত আহি যাবা তাৰ পিছত ইয়াত ৰাখিবা 1080 ফ্ৰেম ৰেটটো ৰাখিবা 30 আৰু বিট ৰেটটো ৰাখিবা 12 বাস তুমি এক্সপোৰ্টত ক্লিক কৰি দিবা আৰু কিছু সময় অপেক্ষা কৰিবা কিছু সময়ৰ পিছত তোমাৰ ভিডিঅ'টো এনেকুৱাকৈ ৰেডি হৈ আহি যাব ভাই এইটো ভিডিঅ'ত তোমাৰ ভিডিঅ' বা ৰিলছটোৰ বেকগ্ৰাউণ্ডটো কেনেকৈ চেঞ্জ কৰিবা সেইটো কৈছো যদি তুমি CapCut এপটোত ৰিলছ বা ভিডিঅ' এডিট কৰিব নজনা তেন্তে কমেন্ট এটা কৰি মোক জনাই দিবা CapCut এপটোত তুমি কেনেকৈ ভিডিঅ' এডিট কৰিবা ফুল ডিটেইলছত মই এটা ভিডিঅ' আপলোড কৰি দিম তো ভাই আজিৰ ভিডিঅ'টোত এইখিনিয়ে যদি ভিডিঅ'টো হেল্পফুল লাগিছে তেন্তে লাইক এটা কৰি দিবা আৰু সাবস্ক্ৰাইবটো কৰি দিবা আজিলৈ বাই বাই